হেল্ল' গাইজ, মই মুনুৱে আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হৈছে মই আৰু তেওঁ গলকুন্দাত আহিছোঁ আৰু ইয়াতে টিকেট কৰিব গৈছে মোৰ মানুহজনে। মই পাছে পাছে গৈছোঁ বাৰু, কিন্তু বহুত আমাৰ প্ৰব্লেম হ'ল টিকেট কৰোঁতে। আজিকালি অনলাইন যোগেৰে সকলোবোৰ হয় কাৰণে আমি কেছ পইচা হাতত অনা নাছিলোঁ। তাৰপিছতে টিকেট কৰিব লাগে কেছ পইচা, আৰু মোৰ ৰূপটো চাওকচোন, কিনো বুলি সুধিছোঁ, কেমেৰাত অনা দেখি মই ইফালে ঘূৰি দিছোঁ। আৰু কেছ পইচা অনা নাই কাৰণে বহুত দিগদাৰ হ'ল। আপোনালোককো মই কওঁ, অনলাইন যোগেৰে যিমানখিনি সুবিধা আছে যদিও হাতত কেছ পইচা ৰাখিব লাগে। আমি লৰালৰিকৈ অহাৰ বাবে আমাৰ কেছ পইচা নাছিলে কাৰণে প্ৰথমতে আমি আহি পিনি আকৌ ৰিটাৰ্ণ ঘূৰি গৈছোঁ। ATM ক'ত আছে সুধি ATMৰ পৰা পইচা লৈ আকৌ আহি টিকেট কৰি পিনি সোমাইছোঁ। এনেকুৱা যাতে কাৰো নহয়, সেইবাবে মই কথাটো কৈ দিছোঁ। কোনেও যাতে এনেকুৱা নহয়, কাৰো যাতে এনেকুৱা নহয়, হাতত পইচা লৈ আহিব, কেছ পইচা। তাৰপিছতে আমি সোমাই চালোঁ, আৰু এয়া দেখিছেনে, মই চিপছৰ পেকেট দুটা আৰু মাজা এটা লৈ আহিছোঁ বাহিৰৰ পৰা, পানী বটলটোৰ সৈতে। কাৰণ ভিতৰত একো বস্তু নাইকিয়া, নাপায় কিনিবলৈ খাবলৈ, সেইকাৰণে আমি বাহিৰৰ পৰাই মই লৈ আহিছোঁ। মই আৰু আগত বস্তুকেইটা লৈ আহি আছোঁ, তেওঁ পাছে পাছে কেমেৰা ধৰি আহি আছে, কাৰণ আজি মোৰ লগৰো কোনো নাইকিয়া। আৰু এটা কথা মোৰ বেয়া, মই ক'ৰবাত গ'লে মোৰ হাতত একো বেগ চেগ নাথাকে, সুদা মানুহজনী যাবলৈহে মোৰ ভাল লাগে। আৰু সেইকাৰণে মই বস্তু পাইছোঁ দুটা চিপছৰ পেকেট দুফালে আৰু এটা মাজাৰ। যদি এটা বেগ আনিলোঁ হয়, গোটেইকেইটাৰ লগতে ভৰাই থলোঁহেঁতেন, বিন্দাছ ফটো চটো উঠিবলৈ ছাইডত থৈ ল'লোঁহেঁতেন। কিন্তু নাই, নহ'ল। আৰু এইটো এটা বহুত ধুনীয়া ভিউ হয়, আপোনালোকে চাওকচোন। আৰু ইমান মানে অৱস্থা বেয়া চব ফালৰ পৰা, আৰু ইমান ৰ'দ নাই, এখন ভাল ফটো মাৰিব পাৰিছোঁ ৰ'দৰ কোবত। এনেকুৱাই তাপ চকু মেলিব নোৱাৰি। আৰু হ'লেওতো ফটো মেইন, য'লৈকে নাযাওঁ ফটো চটো উঠিলেও, ফটো ভাল নহ'লেও ভালেই লাগিছে। চকুকেইটা এনেকৈ চাই থাকিলোঁ। চশমা এযোৰ লৈ যোৱা হ'লে চকু মুদিও মাৰিব পাৰিলোঁহেঁতেন ধুনীয়া ধুনীয়া পজ দি পিনি, কিন্তু কোনো ফালেই নহ'লে আমাৰ। কোনো কথা নাই, আৰু আহি আছোঁ ওপৰলৈ, বহুত ওপৰলৈ আহিছোঁ, বহুত যিমান পাৰোঁ আহি আছোঁ। কিন্তু ভাবিলোঁ খাই লওঁ, নহ'ব আৰু। ইয়াত তেওঁ খাই আছে, ময়ো লগতে খালোঁ। খাই পিনি বস্তুটো অলপ কমাই লৈছোঁ, পাতল কৰি লৈছোঁ। আৰু এইটো ধুনীয়া ভিউ, ইমান ওপৰলৈ আহিলোঁ, একদম এয়া লাষ্ট ওপৰ আহি গ'লোঁ, আৰু ওপৰলৈ যাবলগীয়া নাইকিয়া। কিন্তু এইটো চাওক, মোৰ বহুত ভাল লাগিছে, গোটেই হায়দৰাবাদখন দেখি পায় আৰু চাওকচোন কিমান ধুনীয়া। আৰু এতিয়া নামিছোঁ তললৈ, নামিবলৈ বহুত দিগদাৰ, উঠিবলৈ কষ্ট হ'লেও নামিবলৈও তাতকৈ কষ্ট, কাৰণ ভৰিটো শ্লিপ খালেই, অকণমান শ্লিপ হ'লেই মানুহ একদম গিৰকৈ তলত পাই যাবগৈ। আৰু বহুত কষ্ট, মানে হাৰ্ডি চাৰ্ডি ভাগি যাব, বহুত ষ্ট্ৰং হয় মানে ষ্টভকেইটা। আৰু আহি আছোঁ, তললৈ নামি আছোঁ। তেওঁ কৈছে ফটো এখন মাৰি লওঁ ৰ'বা, তাৰপিছতে ফটো চটো মাৰি আকৌ তললৈ আহি আছোঁ। কি কৰিব, তললৈ অহা ওপৰলৈ উঠা, সেয়াই ইয়াতে কাম আছে। কিন্তু বহুত ভাল লাগে জেগাবোৰ, হ'লনে? কিমান ধুনীয়া জেগা চাওক, বহুত মানুহ হয়। আমিতো ছানডে' ছেটাৰডে যোৱা হ'লে আৰু বহুত মানুহ হ'লহেঁতেন, কিন্তু এতিয়াই চাওকচোন কিমান মানুহ। আৰু এটা ছাইড বুলি নহয়, বহুত ডাঙৰ হয় এৰিয়াটো, সেইকাৰণে যেনি তেনি মানুহবোৰ যায় যে, সেইকাৰণে কমো দেখি পায়। কিন্তু এইটো ভিউটো বহুত ভাল লগা, চাওকচোন। দেখিছেনে? আৰু আমি দুজনে মনৰ কথাও অলপমান বহি মেলি কথা পাতি, মনৰ কথানো কি পাতিব লগা, হ'লেও পাতিছোঁ আৰু কি পাতিব লগা আছিলে, পাতি ভিডিঅ' বনাই ফটো উঠি পিনি য'তেই মানে গৈছোঁ তাতে ফটো এখন উঠিছোঁ। বহুত ফটো হৈ গৈছে। ক'ৰবাত গ'লে মোৰে এনেকুৱা হয়নে, কেমেৰা ফুল হৈ যায়গৈ, এনেকৈ তেনেকৈ মাৰা, এনেকৈ তেনেকৈ। এইখন ভাল লগা নাই, আৰু এখন মৰা। এই মানুহজনহঁতৰ বাৰু মাথাবোৰ গৰম নকৰোঁনে আমি লেডিজবোৰকে। মোৰ মানুহজনে ক'ব লেখীয়াকৈ, 3-4জনী ছোৱালী যদি এটা ল'ৰাৰ লগত আহে, ল'ৰাটোক পাগল কৰি দিব, মোৰটোত মাৰা। এটা ফোন হ'লে বোলে যি কি নহওক বাচি যাব। 4টা ফোনত যদি মাৰিব লগা হয় বোলে, ল'ৰাটো বোলে ল'ৰা হৈ নাথাকে আৰু বোলে। হয়ো দিয়কচোন, আমাৰ মনবোৰ এনেও নহয়। আৰু ইয়াতে কি হৈ গ'ল, তেওঁ ফটককেনে ভিতৰলৈ সোমাই গুচি গ'ল। মই কোনফালে গ'ল মই পাত্তাই নাপালোঁ। মই হেৰাল বুলি ভাবিছিলোঁ, কাৰণ মোৰ হাতত ফোনো নাছিলে, তেওঁৰ হাততে আছিলে ফোন। সেইবাবে মই ক'ত গ'লোঁ বা তেওঁ ক'ত গ'ল, কোনফালে গ'ল, ইফালে চাইছোঁ নাই, ইফালে চাইছোঁ, তেওঁ একদম ভিতৰৰ পৰা আহিলেগৈ। আহি পিনি আৰু এই লাষ্টত ওপৰৰ পৰা যে দেখিছিলে জেগাকণ, এইকণ চাওক, আমি তলত পাই গ'লোঁহি, একদম তলত। আৰু এইটো ইমান ধুনীয়া, ইমান পৰিপাটি, চাওকচোন।
না কিবা এটা পৰি আছে না সেইবাবে খোৱা বস্তুৰ ভিতৰত নাইকিয়া, গম পায়নে। আৰু এয়া চাওক আমি এতিয়া এক্সিট ডোৰত গৈ আছোঁ। গোটেই পৰিৱেশটো চাই মোৰ ভালেই লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব।